হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে জনপ্ৰিয় ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভালেই পাইছে। এই সুৰুজমুখী ধাৰাবাহিকত পুৱতিৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, সুৰুজমুখী ধাৰাবাহিকত অভিনয় কৰা পুৱতিৰ প্ৰকৃত নাম হৈছে প্ৰিয়ংকা খঙীয়া। তেওঁৰ ঘৰ হৈছে গুৱাহাটীত। তেওঁৰ জন্ম হৈছিল 2004 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে। বন্ধু বান্ধৱীসকল, প্ৰিয়ংকা খঙীয়াৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু দেউতাক আছে। বন্ধু বান্ধৱীসকল, প্ৰিয়ংকা খঙীয়াৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ অসম জাতীয় বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভণি কৰিছিল আৰু তাৰ পিছত তেওঁ HS কৰিছিল জ্ঞান বিকাশ একাডেমীৰ পৰা আৰু বৰ্তমান তেওঁ গ্ৰেজুৱেশ্যন কৰি আছে। বন্ধু বান্ধৱীসকল, প্ৰিয়ংকা খঙীয়াই অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক হৈছে একোকি তৰাৰ পোহৰ আৰু তাৰ পিছত তেওঁ আবেলি, সেন্দুৰ, বোৱাৰী, বাউলী ফাগুন আৰু বৰ্তমান তেওঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকত পুৱতিৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে কোনে কোনে বাৰু পুৱতিৰ অভিনয় চাই ভাল পায় জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।